এভৰিৱান লিছাছ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ আলু পৰঠা কেনেকৈ বনাব পাৰি। তাৰ কাৰণে আমাক কি সামগ্ৰীৰ প্ৰয়োজন হ'ব প্ৰথমতে চাই লওঁ আহক। মই আলু পৰঠা বনাবলৈ এয়া আলু লৈ লৈছোঁ আৰু এয়া নৰসিংহৰ পাত গোন্ধৰ কাৰণে লৈ লৈছোঁ। আপোনালোকে ধনিয়া পাতো ব্যৱহাৰ কৰিব পাৰে। আৰু মই এয়া কেইটামান কেঁচা জলকীয়া লৈ লৈছোঁ আৰু এয়া ৰেড চিলি পাউডাৰ লৈ লৈছোঁ আৰু এয়া জিৰা পাউডাৰ লৈ লৈছোঁ। এয়া লগতে মই আটা 2 কাপ লৈ লৈছোঁ। আটাখিনিত মই দিয়া 2 চামুচ ৰিফাইন তেল দি ল'ম। অলপকৈ মই পানী দি মঠি ল'ম। এইখিনি মঠি হৈ গৈছে ভালদৰে। এইখিনি 10 মিনিটৰ কাৰণে আমি থৈ দিম। পৰঠা বনাবলৈ মই আলুকেইটা বইল কৰি ল'লোঁ। বইল কৰি লোৱা আলুকেইটাত মই অলপমান কাটি থোৱা কেঁচা জলকীয়া, নিমখ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ এড কৰি লৈছোঁ। আপোনালোকেও আপোনালোকৰ সোৱাদ অনুযায়ী এড কৰি ল'ব। আৰু মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। মই এইখিনিত অলপমান নৰসিংহ পাত এতিয়া এড কৰি দিম। এটা লাৰু লৈ লৈছোঁ। অলপমান আটা শুকান গুড়ি দি ল'ম। দি মাৰি ল'ম ধুনীয়াকৈ। মই এতিয়া এই ৰুটিখনৰ মাজত অলপমান আলু সুমুৱাই দিম। সুমুৱাই এনেকৈ এইখিনি এৰুৱাই দিম। এইখন হাতেৰে অলপ বহলাই ল'ম। এতিয়া শুকান আটা গুড়ি অলপ লৈ বেলিম। এতিয়া পৰঠাখন বেলি হৈ গৈছে। তেৱা এখন গৰম কৰাৰ পাছত মই অলপ ৰিফাইন তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত বেলি লোৱা পৰঠা এখন দি দিছোঁ। এনেকৈ লুটিয়াই লওঁ আমি এতিয়া। দেখিবই পাইছে ৰঙচুৱা হৈ আহিছে, মানে আমাৰ পৰঠাখন হৈ গৈছে। এয়া এতিয়া পৰঠা বনাই ৰেডি হৈ গৈছে। এতিয়া আপোনালোকেও এনেকৈ বনাই ঘৰত চাব পাৰে আৰু কেনেকুৱা লাগিলে খাই জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।